हेलो एभ्रिवान मैं संगीताই আপোনালোক সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি আপোনালোকৰ কাৰণে এটা ব্লগ লৈ আহিছো আৰু এটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব। যোৰহাটতে থকা এখন ৰিজৰ্টলৈ আহিছিলো, সেভেন সিস্টাৰ্স ৰিজৰ্ট। আপোনালোকে চাগে নাম শুনিছেই বহুতে আৰু বহুত চাগে আহিছেও। আমি অহাই হোৱা নাছিলে, আজি লগৰ কেজনীমানৰ লগত আহিছো, তাকে ভাবিলো আপোনালোককো দেখুৱাও। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহলে চাই যাব ভিডিঅ'টো। এয়া মোৰ লগত আহিছে পঞ্চি, অনসিয়া, মাৰ্চিন। এই ৰিজৰ্টখন যোৰহাটৰ চেনিজানত আছে। শিৱসাগৰ বা টিয়কৰ সাইডৰ পৰা আহিলে সায়েন্স কলেজখন পাৰ হ'ব লাগে আৰু যদি টাউনৰ পৰা আহে তেনেহলে কেন্দুগুৰি বাইপাছ পাৰ হৈ অলপ আহিয়ে পোৱা যায় আৰু মেইন ৰাস্তাৰ পৰা অকনমান সোমাব লাগে 1.5 কিলোমিটাৰ মান। আমি এতিয়া আহি আছো। এইফালেৰে এতিয়া সোমাই যাব লাগিব। মঘায়ুজা কলাক্ষেত্ৰ এই গেটখনেৰে সোমাই যাব লাগিব। ইয়াৰ পৰা আৰু বেছি দূৰ নহয়, 1.5 কিলোমিটাৰ মান সোমাব লাগে। আমি পাই গলোহি সেভেন সিস্টাৰ্স ৰিজৰ্ট আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক। ইয়াতে এন্ট্ৰি ফিজ দিব লাগে আৰু সোমাই খুহাতে এয়া টিকেট কাউণ্টাৰটো আছে, তালৈকে আমি এতিয়া গৈছো। আমি এন্ট্ৰি ফিজ দি ললো আৰু পাৰ হেড 100 रुपीस। এতিয়া এফালৰ পৰা চাই যাওঁ সকলোখিনি আৰু আমাৰ লগতে আপোনালোকেও উপভোগ কৰক। ৰিজৰ্টখন একেবাৰে বাগানতে বনাইছে, দেখিছে চাৰিওফালে চাহ গছেৰে ভৰি আছে আৰু সঁচাকৈ পৰিৱেশটো খুব ধুনীয়া। আপোনালোকে যিসকলে আহিছেতো গম পাইছে, যদি অহা নাই কেতিয়াবা আহিব সময় সুবিধা মিলিলে। আৰু এয়া আমি এতিয়া ইফালে সিফালে চাইছো ক'ত কি আছে। ইফালে এটা সুইমিং পুল আছে আৰু আমাৰ মাৰ্চিন পঞ্চি পুৰা ফটো মৰাত ব্যস্ত। এতিয়া ৰিজৰ্টখনৰ ডাইনিং হলটো দেখুৱাইছো। এয়া ভিতৰলৈ সোমাই আহিছো আৰু চাওকচোন বৰ ধুনীয়াকৈ সজাই ৰাখিছে। ওপৰত এইদৰে পাচি লগাই ডেকোৰেশ্যন কৰিছে, দেখি খুব ভাল লাগিছে। ডাইনিং হলটোৰ পৰা ওলাই আহিয়ে এখন স্কুটাৰ দেখিছোঁ। এয়া চাওকচোন, পুৰণি এখন স্কুটাৰ কালাৰ কৰি ধুনীয়াকৈ ৰাখিছে। ইয়াতে উঠি পেলাই ফটো উঠে। সিটিং প্লেচ কেইবাটাও আছে আৰু এয়া বাৰ্থডে চেলিব্ৰেট কৰিম বুলিলেও কৰিব পৰাকৈ ধুনীয়াকৈ ডেকোৰেশ্যন কৰি ৰাখিছে। বেলুন লগাই লগতে বাৰ্থডে টেগো লাগি আছে। এইফালে সেই 7টা কটেজ আছে, আমি চামগৈ এতিয়া। আৰু এনেদৰে ভিউ পইণ্ট এটা আছে, এইদৰে বাঁহৰ দলং নিচিনাকৈ দি থৈছে। আমি ওপৰেদিয়ে গৈছোঁ বা তলেদিও যাব পাৰে। এয়া কটেজকেইটা অকণমান ওচৰৰ পৰা দেখুৱাইছোঁ। বাহিৰৰ ভাগটো মন কৰিছে, প্ৰত্যেকটো কটেজেই বেলেগ বেলেগ ডিজাইনৰ হয়। কটেজকেইটা 7খন ৰাজ্যৰ ঘৰৰ আৰ্হিত বনোৱা হৈছে, সেইকাৰণে ৰিজৰ্টখনৰ নাম হৈছে সেভেন সিস্টাৰ্স।
পুৰা ডাঙৰকৈ গান লগাই থৈছে, সেইকাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হ'ল, নহ'লে কপিৰাইট আহি যাব পাৰে। এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিছোঁ, তাকে চিটিং প্লেচ এটাতে বহিছোঁ আৰু তেওঁলোকে তেতিয়া অৰ্ডাৰটো লয়হি। আমি পনীৰ পকোৰা আৰু লগতে কফি দিছিলোঁ, এয়া আহিলে, এতিয়া আমি খাই লওঁ। পনীৰ পকোৰাকেইটা খাবলৈ বৰ ধুনীয়া আছিলে। খাই বৈ মাৰ্চিনে ঝুলনাখন দেখি পেলাই ৰৈয়ে থকা নাই, পূৰা ঝুলি আছে, লগতে আমিও অলপ ঝুলি ল'লোঁ। এয়া আমাৰ কেঁচুৱা কেইজনে খেলি আছে। এইফালে আছে এটা চাংঘৰ, তাকে আমিও অকণমান উঠি চালোঁ। সঁচাকৈ ৰিজৰ্টখনৰ পৰিৱেশটো খুব সুন্দৰ, আমাৰ বহুত ভাল লাগিলে গৈ, বহুত এনজয় কৰিলোঁ। আৰু চাওকচোন, চাৰিওফালে সেউজীয়াই ভৰি আছে। এই ধৰণৰ 2-3টামান চেলফি পইণ্টো আছে, আৰ্টিফিচিয়েল ফ্লাৱাৰ লগাই ডেক'ৰেশ্যন কৰি ৰাখিছে। ছুইমিং পুলটোৰ কাষতে বহিব পৰাকৈ জেগাও আছে, এয়া অকণমান দেখুৱাই দিছোঁ, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ। আপোনালোকক ৰিজৰ্টখন যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যিসকলে প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো চাই আছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।